নমস্কাৰ। জুন মাহত ভাগ্য উজ্বলিব এই 5 ৰাশি লোকৰ। বৃহস্পতিৰ লগতে কেইবাটাও গ্ৰহৰ শুভ প্ৰভাৱ পৰিব এই ৰাশি জাতক জাতিকাসকলৰ ওপৰত। জ্যোতিষীসকলৰ মতে জুন মাহটো গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ মাহ, অতিশয় শুভ মাহ বুলি মনা গৈছে, যাৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আত্মবিশ্বাস আৰু সন্মান লাভ হ'ব, লগতে কেইবাটাও ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে লাভৱান হ'ব পাৰিব। আহক তেনেহ'লে এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ কাৰণে এই জুন মাহটো অতিশয় বিশেষ মাহ বুলি ক'ব পৰা যায়। এই মাহত আত্মবিশ্বাস যথেষ্ট পৰিমাণে আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব, ডাঙৰ পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব, যাৰ ফলত ভৱিষ্যতে আপোনালোকে বহু লাভৱান হ'ব পাৰিব। ধন সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন পৰিৱৰ্তনৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। আয়ৰ নতুন উৎস মুকলি হৈ পৰিব, পাবলগীয়া ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰা আপোনালোকৰ সমস্যা দূৰ হৈ পৰিব আৰু পৌৰাণিক সমস্যাও অন্ত হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সমস্যা দূৰ হ'ব আৰু সন্তানৰ ক্ষেত্ৰত চিন্তা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ শুভ ফলাফল দেখিবলৈ পোৱা যাব। পুৰণি সাক্ষাৎ হ'ব পাৰে লোক বা পুৰণি আত্মীয়ৰ লগত আপোনালোকৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। ঘৰুৱা ক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন চিন্তা ধাৰণা আপোনালোকৰ মনলৈ আহিব বা নতুন চিন্তা আপোনালোকৰ মনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই জুন মাহত অত্যন্ত শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। আপোনালোকৰ আত্মবিশ্বাস শক্তিশালী হৈ পৰিব। এই মাহত কোনো ডাঙৰ শুভ সংবাদ আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে পৰিশ্ৰমৰ ফল লাভ কৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত ধনাত্মক পৰিৱৰ্তনৰ যোগ দেখিবলৈ পোৱা যাব। ভূমি, ঘৰ আৰু নতুন যান বাহন ক্ৰয় কৰাৰ যদি সপোন আপোনালোকে পুহি ৰাখিছে, সেই সপোন পূৰ্ণ হ'ব পাৰে এই মাহত। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ উত্তম প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ সম্পৰ্কীয় ক্ষেত্ৰত সমস্যা সমাধান হৈ পৰিব। আপোনালোকৰ মনটো আশাবাদী হৈ পৰিব পাৰে। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে অগ্ৰগতি লাভ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতল হৈ পৰিব। সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। কাৰ্যকৰী পৰিকল্পনা নিঃসন্দেহে আপোনালোকৰ সিদ্ধি হৈ পৰাৰ সম্ভাৱনা থাকিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে, তেনেহ'লে এই সময়খিনি আপোনালোকৰ কাৰণে উত্তম সময় বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে প্ৰাপ্য সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। আপুনি এটাৰ পিছত আনটো শুভ সংবাদ পাবলৈ সক্ষম হ'ব। দশম ভাগত সূৰ্যৰ প্ৰভাৱ থকাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। চাকৰিয়ালসকলৰ কাৰণে শুভ হৈ পৰিব আৰু আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। ঘৰুৱা পৰিৱেশ শক্তিশালী হৈ পৰিব আৰু লগতে ঘৰুৱা ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন আয়ৰ পথ মুকলি হৈ পৰিব আৰু লগতে নতুন আয়ৰ উৎস মুকলি হৈ পৰিব। জুন মাহটোৰ মাজভাগলৈ ডাঙৰ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধৰ্ম কৰ্ম আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে মনৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। যিসকল লোকে নতুনকৈ কাম বিচাৰি আছে বা যিসকল লোক নিবনুৱা, তেওঁলোকৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে উন্নত দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। ৰৈ থকা কাম সুচাৰুভাৱে আপোনালোকৰ হৈ পৰিব। মনৰ দৃঢ়তাৰ ভাৱটো সুন্দৰভাৱে জাগ্ৰত হ'বলৈ ধৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত মাথো অকণমান চকু ৰাখিব।
উল্টা পুল্টা খোৱাৰ কাৰণে যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো ভাল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। মনটো আশাবাদী হৈ পৰিব পাৰে আপোনালোকৰ। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰত চলি থকা সমস্যা কিছু পৰিমাণে আপোনালোকৰ পাতল হৈ পৰা দেখিবলৈ পাব। ঘৰত নতুনকৈ অৰ্থৰ বাট মুকলি হৈ পৰিব, লগতে অৰ্থৰ জমা কৰিব পাৰিব আপোনালোকে সুন্দৰভাৱে। 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। আৰ্থিক উন্নতিৰ পথ আপোনালোকৰ মুকলি হৈ পৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ ধন আহিব। পাবলগীয়া ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত কৰি থকা পৰিকল্পনা আপোনালোকৰ সঠিকভাৱে ফলপ্ৰসূ হ'ব আৰু তাৰ পৰা লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধুময় হৈ পৰিব। সন্তানৰ পৰা সুখবৰ লাভ কৰিবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ পোৱা যাব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰত মোটামুটি ভালেই পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলে অকণমান কষ্ট কৰিলেই মনৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ভ্ৰমণৰ প্ৰবল যোগ নামি আহিছে। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিব পৰাৰো যোগ নামি আহিছে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু কেৰিয়াৰ গঢ় লোৱাৰ ক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ আপোনালোকৰ জীৱনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। 5 নম্বৰটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে জুন মাহত কৰ্মজীৱনত আপোনালোকৰ অত্যন্ত অনুকূল দেখিবলৈ পোৱা যাব। ধনৰ ক্ষেত্ৰত নতুন সফলতা আপোনালোকৰ আহিব। হঠাৎ ধন লাভ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। যদি ক'ৰবাত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে তেন্তে এই সময়খিনি আপোনালোকৰ কাৰণে অনুকূল হ'ব। এই সময়খিনি নতুন চাকৰিৰ সম্ভাৱনাও যোগ দেখিবলৈ পোৱা যাব। কিবা পৰীক্ষাৰ কাৰণে যদি আপোনালোকে আগভাগ লৈ আছে বা কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি আপোনালোক সাজু হৈ আছে তেনে ক্ষেত্ৰত এই মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। ভাল ফলাফল আপোনালোকে দেখুৱাব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ আহিবলৈ ধৰিব আৰু লগতে ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ নিঃসন্দেহে সিদ্ধি হৈ পৰিব। মাটি বাৰীক লৈ চলি থকা সমস্যা দূৰ হ'ব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ থাকিব। বা ঘৰত যদি নতুনকৈ গাড়ী মটৰ ক্ৰয় কৰিম বুলি আপোনালোকে ভাবিছে বা চিন্তা কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ মংগলময় হৈ পৰিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ সুন্দৰভাৱে চাব পাৰে। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলৰ কাৰণেও আগতকৈ উন্নত হৈ পৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত ভবা ধৰণে ভাল ফল পাব। কেৰিয়াৰৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু হঠাৎ ধন লাভৰ সম্ভাৱনা দেখিবলৈ পাব আপোনালোকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।